क'क्राझाराव राष्ट्रीय जनकल्याणकारी परिषदनि हादरसायारि जथुम्माया जालांबाय। राष्ट्रीय जनकल्याणकारी परिषदनि आसाम हादरसायारि कमिटिनि जथुम्माया दिनै फुंबिलि 11 रिंगानिफ्राय क'क्राझार साइन्स कलेजनि नीलकमल ब्रह्म अडिटोरियाम हलाव जालाङो। बे जथुम्मायाव गाहाय आलासि महरै बाहागो लायो बिटिसिनि मावफुं सोद्रोमा अरुप कुमार देआ। लोगोसेयैनो राष्ट्रीय जनकल्याणकारी परिषदनि हादरसायारि आफादगिरि शान्तानु घोषआ नुजाथिदोंमोन। बिथांमोननि अनगायैबो राष्ट्रीय जनकल्याणकारी परिषदनि हादरसायारि लेङाइ आफादगिरि पीयूष सरकार, प्रदीप नाथ, अमिताभ साहाजों लोगोसे क'क्राझार, बरपेटा, चिरां, बङाइगाव, धुबरी जिल्लानि आफादगिरि नेहाथारिफोराबो बाहागो लादोंमोन। बे जथुम्मायाव गोबां राष्ट्रीय जनकल्याणकारी परिषदनि सोद्रोमा आरो गुबुन गुबुन बिबानाव थानाय बिबानगिरिफोराबो बाहागो लायो। बे जथुम्मायाव आफादनि बायदिसिना हाबाफारि लानायनि सोमोन्दै सावरायनाय जायो। गाहाय आलासि महरै नुजाथिना बिटिसिनि मावफुं सोद्रोमा अरुप कुमार देआ राष्ट्रीय जनकल्याणकारी परिषदआ हादरनि मोजांनि थाखाय खामानि मावबोदों, बेयो राजखान्थियारि हानजा नङा आरो बे आफादा खामानि मावबावनांगौ दङ होनना बुङो। बहुत ভাল লাগিছে। কোকৰাঝাৰ জিলা, চিৰাং জিলা, বৰপেটা জিলা, ধুবুৰী জিলাৰ ৰাষ্ট্ৰীয় জনকল্যাণকাৰী পৰিষদৰ আজি যে ইয়াতে সভা যে বৈঠক মানে ৰাষ্ট্ৰৰ হিতে কাম কৰা প্ৰত্যেকটা জিলা কমিটি মাতি আনি যে আজি ৰাষ্ট্ৰীয় হিতে কাম কৰাৰ যি সভা, এই সভাত মোক আমন্ত্ৰিত অতিথি হিচাপে মাতিছিল। মই আহিছোঁ, আহি পেলাই বহুত ভাল লাগিল। বহুত ইতিবাচক আৰু গঠনমূলক বক্তব্য ইয়াতে ৰাখা হৈছে যে ৰাষ্ট্ৰৰ হিতে কেনেকৈ কাম কৰা যায়, সমাজৰ কেনেকৈ কাম কৰা যায়, এইমতে ইয়াতে আলোচনা বিলোচনা হৈছে। মই ভাবোঁ যে এই ৰাষ্ট্ৰীয় জনকল্যাণকাৰী পৰিষদ অহা দিনত ৰাষ্ট্ৰৰ হিতে কাম কৰি যাব আৰু আমি সকলোৱে মিলি পেলাই জনকল্যাণকাৰী পৰিষদক সহযোগ কৰিব লাগে যাতে প্ৰত্যেক সদস্যই ৰাষ্ট্ৰৰ হিতে কাম কৰিব পাৰে। মই আৰু কি মেছেজ দিম, মই সকলোৰে পৰা আশীৰ্বাদ বিচাৰিম যাতে দুখীয়া দৰিদ্ৰ ব্যক্তিসকলৰ কাম কৰিব পাৰোঁ, সমাজৰ কাম কৰিব পাৰোঁ আৰু চৰকাৰ আমি যাতে ভালকৈ চলাই লৈ যাব পাৰোঁ। আমাৰ এইটো কোকৰাঝাৰ ডিষ্ট্ৰিক্টত অকল কোকৰাঝাৰ ডিষ্ট্ৰিক্ট নহয়, বঙাইগাঁও আছিল, চিৰাং আছিল, বাস্কা আছিল, পৰ্বতজোৰা আছিল, গোসাইগাঁও আছিল আৰু কোকৰাঝাৰ ডিষ্ট্ৰিক্ট লৈ আজি এইটো ৰাষ্ট্ৰীয় জনকল্যাণকাৰী পৰিষদৰ মিটিংটো ৰখা হৈছিল। এতিয়া নেক্সট আমাৰ টাৰ্গেট হ'ল ষ্টেট লেভেলৰ এটা ভাল কৰি মানে ষ্টেট এক্সিকিউটিভ মিটিং, তাতে সকলো ডিষ্ট্ৰিক্ট লৈ আমি ভাল কৰি পূৰ্ণ একদম নতুন কৰি কমিটি বনাই আৰু তাতে একদম পূৰা যিমানখিনি আছে ৰিচাফল কৰি ডিষ্ট্ৰিক্টটো তাতে মানে আমাৰ ষ্টেট লেভেলত হ'ব আৰু কি মিটিংটো আৰু কি। এতিয়া কোকৰাঝাৰ ডিষ্ট্ৰিক্টত ৰাখিছোঁ সকলোক জনাবৰ কাৰণে যেন এতিয়া যেন ৰাষ্ট্ৰীয় জনকল্যাণকাৰী পৰিষদ প্ৰধানমন্ত্ৰী প্ৰচাৰ অভিযানৰ কাম কৰে ইয়াতে, তো মানুহ জানিব লাগিব। তো মানুহ খালি ছ'চিয়েল মিডিয়াত জানিলেতো নহ'ব, এইকাৰণে আজি মিটিংটো ৰাখি আমি ইয়াতে ছাকচেছ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। ৰাষ্ট্ৰীয় জনকল্যাণকাৰী পৰিষদ এটা নেশ্যনেল অৰ্গেনাইজেশ্যন। আমাৰ বহুত ষ্টেটত অৰ্গেনাইজেশ্যনৰ কমিটি আছে। আমাৰ উদ্দেশ্য হ'ল ৰাষ্ট্ৰীয় হিত সৰ্বোপৰি। আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আমাৰ পূৰ্ণ ভৰসা আছে, আমাৰ আস্থা আছে, তেখেতৰ প্ৰতি আমাৰ পূৰ্ণ সমৰ্থন আছে। আৰু আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক নেতৃত্বত আমাৰ পূৰ্ণ আস্থা আৰু সমৰ্থন আছে। তেখেতৰ প্ৰতি আমাৰ পূৰ্ণ সমৰ্থন আৰু সহায় সহযোগিতা আমাৰ আছে। আমি বিচাৰোঁ এটা উন্নত ৰাষ্ট্ৰ, উন্নত এটা মানে আমাৰ ৰাজ্য, আৰু তাৰ কাৰণে আমাৰ যি কৰিবলগীয়া আছে, যিবোৰ এক্টিভিটিজ কৰিবলগীয়া আছে ৰাষ্ট্ৰীয় হিতৰ কাৰণে আমি গোটাই কৰিম। আমি বদ্ধপৰিকৰ, আমি প্ৰতিজ্ঞাবদ্ধ। এজ পাৰ দ্য প্ৰট'কল আমি কোকৰাঝাৰত যিহেতু মিটিংটো পাতি আছোঁ, তাৰ কাৰণে তেখেতে ইয়াৰ সেইকাৰণে তেখেতক আমি মাননীয় অতিথি কৰি আমি আমন্ত্ৰণ জনাইছিলোঁ। তেখেতে আহিছে, আমি বহুত খুচি হৈছোঁ।